নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজি কালী পূজা আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ আৰু এতিয়া আমিও যাব ওলাইছোঁ পূজা চাব। এয়া ৰহান চাই লওক আপোনালোকে, ৰহান এয়া মোৰ ল'ৰা ৰহান আৰু ৰাতিপুৱাই মানে গা পা ধুই ধুনীয়াকৈ আৰু আজি ওলাইছে আৰু মানে এতিয়া পূজা চাব যাব। একদম ৰেডি নে? ৰেডি আৰু পূজা চাব যাব আৰু বৰ্তমান আমি গৈ আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, সম্পূৰ্ণ ভিডিঅ'টো চাব আপোনালোকে। এয়া ওলালোঁ আমি যাবলৈ আৰু আপোনালোকে এয়া ওলালোঁ একদম আৰু যাবলৈ ৰেডি। হাই কৈ দিয়া ৰহান। এয়া মানে মই অকলে নাযাওঁ আৰু মা যাব লগত আৰু মোৰ মানে ৰহানৰ মাকো যাব। তো বৰ্তমান গৈ আছোঁ। এয়া ঘৰটো, এয়া মোৰ ঘৰটো আৰু ঘৰৰ পৰা এয়া ওলালোঁ। এয়া ঘৰৰ পৰা ওলালোঁ মই আৰু মাক আহি আছে। এয়া এয়া আহি গ'ল, এয়া আহি গ'ল একদম ৰেডি, পূৰা ফিটফাট পূজা চাবই মানে আৰু। তো এতিয়া গৈ থাকোঁ, তো আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া ঘৰৰ পৰা ওলাইছোঁ আৰু বৰ্তমান গৈ আছোঁ আৰু এয়া সেইটো ঘৰ হয় মোৰ আৰু ঘৰৰ পৰা এয়া ওলালোঁ আৰু এয়া আগত গৈ আছে মানে ৰহান আৰু মাক, আৰু মা অলপ আগত গৈ আছে। এয়া গৈ আছোঁ আমি বৰ্তমান। এইখিনি ঠেং জিন্দাবাদ, মানে ভৰি খোজকাঢ়ি যাব লাগিব ৰাস্তালৈকে, তাত মানে গাড়ীত উঠি দিম আৰু গৈ আছোঁ। চাই থাকক। এয়া ৰহনে মানে পূৰা ফূৰ্তি কৰি গৈ আছে দেই। আৰু অলপ আছে, এয়া পাই গ'লোঁ ৰাস্তাটো। আপোনালোকে চাই থাকক, এয়া ৰাস্তা পাই গ'লোঁ আৰু গৈ আছোঁ আমি, চাই থাকক। ৰহানে মানে একদম আজি একদম ফূৰ্তিত আছে আৰু এইয়া পূজা চাবই আৰু সেইটো থিয় হৈ আছে মা, সেইটো আমাতছে মানে আগত ওলাই আহিছে আৰু এইটো থিয় হৈ আছে। চাই লওক, গাড়ী ৰখি আছে, এতিয়া গাড়ী আহিব আৰু উঠি দিম আমি, দেখা হ'ব আপোনালোকে। চাই থাকক, এইটো হ'ল আমাৰ ৰাস্তাটো। এয়া ৰহান আহি আছে এইফালে, এইটো ৰহান। আৰু এয়া আহি গ'ল আমাৰ গাড়ী, ই ৰিক্সা, আৰু এয়া ধুনীয়াকৈ উঠি লওঁ আৰু এয়া উঠি দিলোঁ গাড়ীত। আৰু এয়া মোৰ মা, এয়া ৰহান আৰু এয়া ৰহানৰ মাক, মানে ৰহান পূৰা একদম মানে মাজত বহি লৈছে আৰু। তো ব'লক আমি গৈ থাকোঁ এতিয়া। এয়া চাই লওক আমাৰ ৰহান মানে পূৰা ফূৰ্তিত আছে একদম, আৰু আজি মানে পূজা চাবই আৰু একদম মানে মাজত বহি লৈছে আৰু এইখন গাড়ীত মানে বহুত ঠাইত কয় টমটম, আৰু ক'ৰবাত কয় বেটেৰী গাড়ী, ক'ৰবাত কয় ই ৰিক্সা, আৰু আমি ইয়াতে কওঁ ই ৰিক্সা বুলি। তো ব'লক আৰু ই ৰিক্সাত উঠি আমি গৈ আছোঁ পূজা চাবলৈ। আৰু এতিয়া আহি পাই গ'লোঁ আৰু বেছি দূৰ নাই, অলপ আছে আৰু মানে
প্ৰথমতে পূজা কৰি লওঁ, তাৰপাছত অলপ বজাৰো আছে, বজাৰো কৰি লওঁ। আৰু চাই থাকক আপোনালোকে, আমি অলপ মানে যিহেতু ঠাণ্ডাৰ দিন আহি আছে, এতিয়া মানে ইয়াৰ ৰহনৰ কাৰণে মানে একযোৰ গৰম কাপোৰ ল'বলগীয়া আছে, তো লৈ লওঁ। আৰু আমি এয়া পাই গ'লোঁ ধাৰাপুৰ চাৰিআলি। এইবাৰ চাই থকা এইবোৰ বজাৰ হয়, গোটেই পূজাৰ বজাৰ। আৰু এইটো পূজাৰ গেটখন, আৰু অলপ গৈ পেলাই গাড়ীখন ৰখি দিব আৰু আমি ইয়াতে পূজা চাম। তো চাই থাকক ভিডিঅ'টো। আৰু এইটো চাই লওক আপোনালোকে, এইটো চাই লওক, বহুত দিনৰ মানে ঘোঁৰা দেখিলোঁ আৰু আমাৰ ইয়াতে মানে এনেকুৱা নাই। তো প্ৰথমতে আমি পূজা কৰি লওঁ, তাৰপাছত বাৰু চাই ল'ম আৰু ঘোঁৰাটো ক'ৰ পৰা আনিছে তেখেতসকলক সুধিম। তো বলক পূজাটো প্ৰথমতে আমি কৰি লওঁ। এই প্লেট এটা দি দিয়ক আৰু এয়া আহি পালোঁ আমি পূজা মণ্ডপ, মানে পূজাৰ ভিতৰলৈ সোমাই আহি আছোঁ, গৈ আছোঁ আৰু ভিতৰত গৈ দেখিম আৰু পূজা। তো ধুনীয়াকৈ পূজাখিনি কৰি লওঁ আৰু বৰ্তমান ভালেই লাগিছে সোমাই পেলাই। ভিতৰত বা কি হৈ আছে তো বলক চাই লওঁ অলপ। তো এয়া আহি পালোঁ, এয়া ভিতৰৰ ফালে সোমাই আহিছোঁ। আৰু পূজা কৰা হৈ গ'ল আৰু ভিতৰত মানে ধুনীয়াকৈ সজাই আছে, ফুলৰ মালা লগাই আছে। তো গধূলিলৈকে বহুত ধুনীয়া লাগিব আৰু একদম লাইট মানে লগাই আছে আৰু তো গধূলি বহুত ভাল লাগিব। এতিয়া আৰু পূজা হৈ গ'ল আমাৰ, আৰু এয়া আমি পূজা কৰি ওলাই আহিলোঁ। এতিয়া মানে ৰহানৰ কাৰণে একযোৰ গৰম কাপোৰ ল'ব লাগে। তো এয়া আমি যাই আছোঁ কাপোৰৰ দোকানলৈ, আৰু গধূলি ইয়াত পাৰিলে আহিম এবাৰ, ভাল লাগিব। তো বলক আমি ইয়াৰ কাপোৰ এযোৰ লৈ লওঁ। আৰু এইটো ঘোঁৰাটো চাই লওক আপোনালোকে, ঘোঁৰাটো এয়া ৰাস্তাৰে আহি আছে মানে। তো সুধি লওঁ তেখেতসকলক ক'ৰ পৰা আনিছে, আৰু আমাৰ ইয়াত তেনেকুৱা নাই, গতিকে বলকচোন সুধি লওঁ। সেইটো দাদা এইফালে আহকচোন, এইফালে আহক। আপোনালোকে মানে এইটো ক'ৰ পৰা আনিছে? মৰিগাঁও। আৰু ইয়াত মানে উঠিব পাৰে নেকি? ইয়াত মানে উঠিলে আপোনালোকে 100 টকা লাগিব, আৰু অলপ মানে তেখেতসকলে ফুৰাই আনিব আপোনালোক অলপমান, 100 টকা দিব লাগিব। এয়া চাই লওক আপোনালোকে, একদম ধুনীয়াকৈ চাই লওক। এতিয়া আৰু এই আহি পালোঁ কাপোৰৰ দোকানত, আৰু মাও মানে কাপোৰ চাই আছে। আৰু এইটো ৰহানৰ মাকো মানে পূৰা কাপোৰ চাই আছে। আৰু তো গৰম কাপোৰ লাগে, বিশেষকৈ বেলেগ নালাগে, আৰু ঘৰত আছে বাকী গৰম কাপোৰ এযোৰ লৈ লওঁ। তো কাপোৰখিনি চাই লৈ আমি চাই থাকোঁ। এতিয়া বৰ্তমান আহি এখন বেলেগ দোকান পালোঁ, আৰু সেইখন দোকানত মানে কাপোৰ পচন্দ নহ'ল। তো এইখনতো বাৰু চাই লওক বাৰু কি হয়। এয়া চাই আছে কাপোৰ ধুনীয়াকৈ, আৰু এতিয়া একযোৰ মানে কাপোৰ পচন্দ হ'ল, এইটো লৈ ল'লোঁ আমি। এইটো চাওক, এইটো লৈ ল'লোঁ গৰম কাপোৰ। আৰু মানে ইহঁতে কাপোৰ কিনি থাকক, মই অলপ মানে বজাৰ আছে আৰু বজাৰখিনি কৰি লওঁ। অলপ মানে ফটকা, কলগছ, ফুলজাৰি এইখিনিও লৈ লওঁ আৰু পূজালৈ। তো ইহঁতে মানে বজাৰখিনি কৰি লওঁ আৰু মই যাওঁ। আৰু এতিয়া আমাৰ সকলোখিনি বজাৰ হৈ গ'ল, আৰু এতিয়া মানে আমি অলপ চাহ খাই লওঁ। এয়া চাই লওক আপোনালোকে, হোটেলত সোমাই আহিছোঁ।
এয়া চিঙৰা জিলাপি মানে পূৰা চাহটো খাই লওঁ আৰু গৰম গৰম পূজাৰ। আৰু এতিয়া সোনকালে ঘৰত যাওঁ আৰু ঘৰত বহুখিনি কাম আছে আৰু ৰহানো মানে আমনি পাইছে। তো এতিয়া এয়া চাহখিনি খাই লওঁ। এইটো চাহ গৰম গৰম জিলাপি আৰু একদম খাই লওঁ আৰু চাহটো। তো চাই থাকক ভিডিঅ'টো, গৈ আছোঁ এতিয়া খাই লৈ ঘৰলৈ। এতিয়া লৈ ল'লোঁ গৰম চিঙৰা আৰু এতিয়া বাই বাই ঘৰলৈকে বিদায় লওঁ, কাৰণ ঘৰত কাম বহুত আছে। ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আমি গাড়ীত উঠি দিলোঁ আৰু এয়া ঘৰলৈ গৈ আছোঁ। একদম মানে সকলোখিনি বজাৰ কৰা হৈ গ'ল আৰু ঘৰত বহুখিনি কাম আছে। আৰু এয়া এইখিনি আপোনালোকে চাই লওক, অলপ মানে বজাৰটো কমপ্লিট। এয়া অলপ ল'লোঁ, এয়া ফটকা ল'লোঁ, এয়া মিঠাই ল'লোঁ আৰু অলপ চব্জি লৈ ল'লোঁ। আৰু ঘৰত গৈ মানে বহুখিনি কাম আছে আৰু ৰহানো মানে টোপনি লাগিছে আৰু। তো যাই থাকোঁ আমি এতিয়া ঘৰলৈ। আৰু পূজা চাব যাওঁতে মানে খোজকাঢ়ি গৈছিলোঁ আৰু এতিয়া মানে গাড়ীখন ঘৰলৈকে লৈ আহিলোঁ, কাৰণ ৰহান মানে মাকৰ কোলাতে শুই গ'ল। তো এতিয়া বেছি দূৰ নাই আৰু পাই গ'লোঁ ঘৰ অলপ। এয়া ঘৰ পাই গ'লোঁ আমাৰ চাইডত। এয়া পাই গ'লোঁ ঘৰ আৰু গাড়ীৰ পৰা নামি দিলোঁ। এয়া চাই থাকক আৰু মানে ভাড়াটো দি দিলোঁ দাদাক। আৰু দাদা যাব দেই, বেয়া চেয়া নাপাব আৰু। আৰু এয়া গাড়ীৰ পৰা নামি দিলোঁ আৰু এতিয়া মানে বহুত মানে গৰম লাগিছে আৰু কাপোৰটো চেঞ্জ কৰি লওঁ। আৰু মানে বহুখিনি কাম আছে, চাকি তাকি এইবিলাক ধুব আছে আৰু গধূলি মানে মন্দিৰত চাকি দিব লাগিব। তো এতিয়া আৰু মানে ঘৰৰ কামখিনি কৰি লওঁ, অলপ ৰেষ্ট লওঁ। আৰু গধূলি মানে মন্দিৰত যাব লাগিব, আমাৰ ওচৰতে হয় মন্দিৰটো। তো এটা ভিডিঅ' বনাই দিম, আপোনালোকে চাই থাকিব। এয়া আৰু এয়া আহি পালোঁ ঘৰ আৰু এয়া মানে বজাৰখিনি সম্পূৰ্ণ হৈ গ'ল। আৰু এয়া ফটকা লৈ ল'লোঁ আৰু মানে বেছি লোৱা নাই, কাৰণ বাচ্ছা আছেতো অলপ প্ৰব্লেম হ'ব, তাৰ কাৰণে কলগছ চকৰি এইখিনিয়ে লৈ ল'লোঁ। আৰু গধূলি অলপ মানে আৰু ফূৰ্তি কৰিম আৰু। তো এতিয়া আৰু অলপ মানে চব্জিও লৈ ল'লোঁ, তেনেকুৱা লাগিছিলে। আৰু এয়া আমি বৰ্তমান খেতিৰ পৰা পাওঁৱে, তথাপি আৰু অলপ লৈ ল'লোঁ। আৰু এতিয়া বৰ্তমান আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ। তো এয়া মানে ৰহানৰো কাপোৰ মানে লৈ ল'লোঁ, এইটো চাই থাকক। আৰু মানে ৰহানে এয়া মাকে মানে ৰহানক খুৱাই আছে, মানে গাড়ীতে টোপনি শুই গ'ল। তো এয়া কাপোৰটো চাই লওক, এয়া মানে গৰম কাপোৰ এযোৰ আৰু পেণ্ট দুটা ল'লোঁ। তো এতিয়া মানে মই বিদায় লওঁ ভিডিঅ'ৰ পৰা। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। তো আৰু এটি নতুন ভিডিঅ'ত লগ পাম আপোনালোকক।